বন্ধুসকল পুনৰবাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু আজি দেখুৱাম ধৰমতুল বিষ্ণু মন্দিৰ যিটো মন্দিৰৰ কথা সকলোৱে জানে তো বলক মোৰ লগত পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এইটো হৈছে ধৰমতুল বিষ্ণু মন্দিৰ যিটো মন্দিৰত মই আহিম বুলি সদায় ভাবি আছিলোঁ কিন্তু আজি অলপ সময় পালোঁ ইফালে আহিলোঁ তো এই মন্দিৰটোত সোমালোঁ মই এই মন্দিৰটোত ভিতৰত কেমেৰা কৰাৰ কোনো অনুমতি দিয়া নাই বৰ্তমান তো সেইটো কাৰণে মানে মই ভিতৰত উঠিব নোৱাৰিলোঁ ধুনীয়াকৈ ভিতৰত সেৱা চেৱা কৰি ধৰমতুল হাইৱেৰ পূৰা একদম ফ্ৰণ্টতে আছে দেই আৰু এইটো মোৰ নগাঁৱৰ পৰা লাষ্ট ভিডিঅ' কাৰণ আজি ঘৰলৈ যাম আৰু আজি ঘৰলৈ ট্ৰেইনত যাম তো জাগিৰোড পাই গৈছোঁ ষ্টেচন জাগিৰোড ষ্টেচনৰ পৰা এতিয়া ঘৰলৈ আমি ট্ৰেইনত যাম ছাৰ গাড়ীত নাযায় নেকি ট্ৰেইন আহিবলৈ অলপ টাইম লাগিব আৰু সেইখিনি সময় অলপমান চাই লওঁ কোনফালে কি আছে তুমি ক'ত যোৱা নহয় ইয়াত ইফালে কৈছ হা কি কৰা হাগি আছে ক'ত পকা বাদাম হা তো গাইছ আকৌ পুনৰবাৰ লগ পাই আছোঁ নেক্সট ভিডিঅ'ত বৰ্তমান লাগিছোঁ বিদায় বাই বাই ছাবস্ক্ৰাইব কৰি ৰাখিব দেই চেনেলটো প্লিজ যিসকলে নতুনকৈ চাইছে বাই বাই